আমাৰ যোৱা 4 জুলাই বোৰ্ড মিটিঙতে সিদ্ধান্ত লোৱা হৈছিল যে আমি অহা 6 জুলাইৰ পৰা ৰাতিপুৱা 6টাৰ পৰা আমি যেটো আমাৰ ফিজিক্যাল ফিটনেস টেষ্ট এটো আমি আৰম্ভ কৰিম হেমতে আমাৰ বোৰ্ড ডিসিশন মতে আজি 6 জুলাই আমি ৰাতিপুৱা 6টাৰ পৰা আমি ফিজিক্যাল ফিটনেস টেষ্টটো আমি আৰম্ভ কৰিছো আৰু সেই প্ৰসেছত আমাৰ প্ৰথমতে কাউন্টাৰত আমাৰ যিসকল ক্যান্ডিডেট তেখেতসকলৰ মাৰ্কশিট ইয়া এডমিট কাৰ্ড আৰু কল লেটাৰ চেক কৰা হৈছে আৰু ইয়াৰ পিছত ইয়াৰ ফিজিক্যাল মেজাৰমেন্টত এওঁলোকৰ হেড চেষ্ট এটো জোখা হৈছে ইয়াৰ পিছতে আমাৰ স্ক্যানিং যেটো কাউন্টাৰ আছে ইয়াত আহি পেলাই আমাৰ ক্যান্ডিডেট সকলক তেওঁলোকৰ নাম আৰু ৰোল নম্বৰ আৰু টাইমিং ডিপাৰ্চাৰ টাইম এটো স্ক্যানিং কৰা হৈছে ইয়াৰ পিছত যাবলৈ দিয়া হৈছে তো আমাৰ এই প্ৰসেসটো এতিয়ালৈকে চলি আছে আৰু আমি 9টা বজালৈকে যিসকল প্ৰাৰ্থী পৰীক্ষা দিয়াৰ ইচ্ছা ৰাতিপুৱা 6টাৰ পৰা 9টা লৈকে আমাৰ ৰিপৰ্টিং টাইম দিয়া হৈছে হেমতে আমি ৰাতিপুৱা 9টা লৈকে একেতকলক আমি বাদ চাম ইয়াৰ পিছত আমাৰ ৰিপৰ্টিং টাইমটো ক্লোজ হৈ যাব ইয়াৰ পিছত আমি ক্যান্ডিডেটক আৰু এলাউ নকৰো ইয়াৰ মাজতে আমি যিসকলক ৰাতিপুৱা 6টা বজাতে আমি যাবলৈ দিব পাৰিছিলো আমাৰ এজনী ফিমেল ক্যান্ডিডেট ইতিমধ্যে তেখেতে ৰিটাৰ্নিং পইণ্টৰ পৰা ৰিটাৰ্ন হৈ পেলাই আমাৰ স্ক্যানিং কাউন্টাৰত একেতে তেওঁ ৰিটাৰ্নৰ মানে স্ক্যানিংটো কৰাইছে আৰু আমাৰ এই প্ৰসেসত আমি ডেইলি 3000 ক্যান্ডিডেট প্ৰাৰ্থী আমি টেষ্ট কৰাৰ কথা তো গতিকে আমি আশা ৰাখিছো যে আমি 3000 বা তাতকৈ অকণমান কম হ'ব পাৰে আমি যিমান প্ৰাৰ্থী আহে আমি টেষ্ট কৰিম আৰু একেদকলক পৰৱৰ্তী পৰ্যায়ত কোৱালিফাই বা ডিসকোৱালিফাই হয় এটো আমি জাজ কৰি পেলাই আমি ইয়াৰ পিছত আমি ৰিজাল্টটো দিম কেমান পোষ্ট আছে আমাৰ 157 আছে ফৰেষ্টাৰ 147 আৰু ফৰেষ্ট গাৰ্ড 110 147 157 টোটাল বৰ্তমান কেমান প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আমাৰ 52672 পৰীক্ষা দিব আফটাৰ স্ক্যানিং আমি এটো পাইছো আৰু ডেইলি 3000 আমাৰ 17 ডেজ ৰাইট ফ্ৰম 6 জুলাই টু 24 জুলাই আমাৰ পৰীক্ষা হ'ব তো আমি ডেইলি 3000 কে এভাৰেজ কৰি লৈছো ডেইলি 3000 আমি ৰিক্ৰুট কৰিম এক্সেপ্ট সানডে আমাৰ হলিডে থাকিব ক্লোজ থাকিব এদিনা পৰীক্ষা কয় তাৰিখত লাগিব এটো 24 তাৰিখ আপ টু 24 জুলাই এটো আমাৰ পৰীক্ষাটো জাৰি থাকিব আৰু কি আছে স্টার্টিং আৰু এন্ডিং পয়েন্ট আৰু স্টার্টিং আৰু এন্ডিং পয়েন্টটো হল আমাৰ সোয়ালি বিলাকৰ কাৰণে ফৰ ফিমেল ক্যান্ডিডেট 8 কিলোমিটাৰত আমি ৰিটাৰ্নিং পয়েন্ট বনাইছো যৰ পৰা উভতিব এটো জাগাটোৰ নাম হল দামোদৰপুৰ আৰু যিবিলাক মেল ক্যান্ডিডেট একেদকলৰ কাৰণে আমি 13 কিলোমিটাৰত ৰিটাৰ্নিং পয়েন্ট বনাইছো এটো বেটাগাঁও বামুনপাৰা বুলি কয় তো তেখেতসকলে আমাৰ ক্যান্ডিডেট সকলে 8 কিলোমিটাৰ আৰু 13 কিলোমিটাৰ গৈ পেলাই তেখেতসকলে টোকেন কালেক্ট কৰিব লাগিব তাত আৰু কোনো স্ক্যানিং নহয় তাতে টোকেন কালেক্ট কৰি তেওঁলোকে ঘূৰি আহিব আৰু আমাৰ ইয়াত যেটো স্টার্টিং পয়েন্ট টু আমাৰ এন্ডিং পয়েন্ট ইয়াতে তেখেতসকলে যেতিয়া টোকেনটো দেখাব ডিসপ্লেস কৰিব আমাৰ স্ক্যানিং কাউন্টাৰ স্ক্যানিং কৰিব ইয়াৰ পিছতে এটা ক্যান্ডিডেটৰ যেটো টেষ্ট বা ওয়াকিং টেষ্ট এটো সমাপ্ত হ'ব যেহেতু আজি প্ৰথমটো দিনটোত আপুনি কি বাৰ্তা জনাব যেহেতু 50000 নতকৈ অধিক প্ৰাৰ্থী ইয়াত পাৰ্টিসিপেট কৰিব তেওঁলোকৰ কাৰণে কি ক'ব আপুনি আমাৰ যিখিনি আমি স্ক্ৰিনিং আমাৰ হেৰি টেষ্টত বা স্ক্ৰুটিনি আমি পাইছো 52672 তো ইয়াৰ ভিতৰত ডেফিনেটলি তো বহুতে হয়তো নাহিব পাৰে কেইজনমান ইচ্ছাকৃত হয়তো পাৰ্টিসিপেট নকৰিব আকৌ যিসকল আহিছে একেদকলৰ ভিতৰত কিছুমান হেড বা চেষ্টৰ কাৰণে হয়তো ডিসকোৱালিফাই হ'ব পাৰে বা হৈছেও এইখিনি আৰু বাকি যিবিলাক কোৱালিফাই হ'ব যদি একেদকলে ওয়াকিং টেষ্টত কোৱালিফাই হয় ডেফিনেটলি আমলোকে কোৱালিফাই হ'ব আৰু পৰৱৰ্তী আমাৰ যেটো টেষ্ট ৰিটেন এক্সাম তাত ইয়াতে এপিয়াৰ হ'ব পাৰে সিএসবিৰ অধ্যক্ষ হিচাপে আপুনি নিকা আৰু স্বচ্ছ চাকৰি দিব বুলি কেমান নিশ্চিতভাৱে আমি তো একেবাৰে নিকা আৰু স্বচ্ছভাৱে আমি এপইন্টমেন্টটো দিম বুলি বা চাকৰিটো দিম বুলি আমি এই সকলোবোৰ প্ৰচেষ্টা আমি চলাইছো সেইকাৰণে আমি যেটো ইউনিফৰ্ম সাৰ্ভিসত আমাৰ সদায় ফিজিক্যাল ফিটনেস টেষ্টটো ল'ব লাগে তো আমি ইমানখিনি ক্যান্ডিডেট থকা সত্ত্বেও যাতে আমাৰ বাছনিটো নিকা আৰু স্বচ্ছ হ'ব পাৰে কোনো কৰ্ণাৰ পৰা যাতে কোনো ধৰণৰ অভিযোগটো নহয়